हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত ইলেকশন সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আশা কৰো आपनलोকৰ ভাল লাগিব। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল 18 বছৰ বয়সৰ আগতে ছোৱালীয়ে কি কৰিব নোৱাৰে? ইয়াৰ এনসাৰ হ'ব ভোট দিব নোৱাৰে। 2 নম্বৰ উপাধি বিলুপ্তি সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে? ইয়াৰ এনসাৰটো হ'ব অনুচ্ছেদ 18। 3 নম্বৰ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ কোন চনত স্থাপন কৰা হৈছিল? 1861 চনত। 4 নম্বৰ কোনজন অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল আহোম শাসনকালত? মোমাই তামুলী বৰবৰুৱা। 5 নম্বৰ ABPMJAY আঁচনি JY সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ এনসাৰ হ'ব জন আৰোগ্য। 6 নম্বৰ ভাৰতত কেতিয়া GST সংশোধন কৰা হৈছিল? 2016 চনত। 7 নম্বৰ কাৰ সময়ত সতী আৰু মহিলা শিশু হত্যা নিষিদ্ধ কৰা হৈছিল? লৰ্ড উইলিয়াম বেণ্টিংকৰ সময়ত। 8 নম্বৰ কোন বছৰত ভাৰতত প্ৰথমবাৰৰ বাবে লোকসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? 1949 চনত। 9 নম্বৰ কোন চনত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হৈছিল? 1950 চনত। 10 নম্বৰ ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? সুকুমাৰ সেন। 11 নম্বৰ নিৰ্বাচন আয়োগৰ লগত কোনটো অনুচ্ছেদ জড়িত? আৰ্টিকেল 324। 12 নম্বৰ নিৰ্বাচন আয়োগ এটা সাংবিধানিক সংস্থা। 13 নম্বৰ নিৰ্বাচন আয়ুক্তসকলক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে। 14 নম্বৰ ভাৰতৰ নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল কিমান? 6 years or 65 years of age। 15 নম্বৰ ভাৰতৰ বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত কোন? ৰাজীৱ কুমাৰ। 16 নম্বৰ নিৰ্বাচন আয়ুক্তসকলক কোনে অপসাৰণ কৰিব পাৰে? ৰাষ্ট্ৰপতিয়ে। 17 নম্বৰ ভাৰতীয় সংবিধানৰ কোনটো অংশত নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে? পাৰ্ট XU। 18 নম্বৰ নিৰ্বাচনৰ তাৰিখ কোনে নিৰ্ধাৰণ কৰে? নিৰ্বাচন আয়োগ ইলেকশ্যন কমিছনে। 19 নম্বৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নতুন দিল্লী। 20 নম্বৰ ভাৰতৰ সংবিধানৰ কোনটো সংশোধনে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিলে? 61 ST। সো ফ্ৰেন্ডছ, যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই তেনেহ'লে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু লগতে অহা 15 তাৰিখে যিসকলে এক্সাম দিব তেওঁলোকৰ যাতে এক্সাম ভালকৈ দিয়ে। সো আজিলৈকে এইখিনিয়ে।